Hello everyone, welcome to our channel. আৰু আজি মই বহু দিনৰ মূৰত ঘৰৰ পৰা ওলাই আহিছো আৰু মই গৈ আছো এতিয়া ফেন্সি লগতে পানবজাৰ যাব লগা আছে দুই এটা কিতাপ কিনিব লগা আছে and also I'm going to meet my girlfriends after so long. হিয়তক মই কিমান দিন মিট কৰা নাই আজি 4 মাহ মানৰ পাছত হিয়তক মই লগ পাম I'm very excited. বলক আপোনালোককো দেখাম হিয়তৰ লগত লগ কৰাম তেতিয়া হলে বলক ভিডিওটো চাই থাকক এইজনী হৈছে নেহা এইটো পারফেক্ট ইন্ট্রো দিয়াৰ আগতে তাই দুটা টেক লৈছে অলৰেডি এয়া চাওক তাই এম্বাৰাসমেন্ট মোমেন্ট গ্ৰেট সাকসেস এয়া আমি পানবজাৰ আহি পালো আৰু এতিয়া আমাৰ আৰু এজনী ফ্ৰেণ্ডে আমাক জয়েন কৰিব আৰু তাৰ পিছত আমি তিনিজনীয়ে মিলি ফেন্সি যাম আৰু এইখিনতে কথা এটা নোটিস কৰিছেনে আমি তিনিজনীয়ে একে কাপোৰ পিন্ধি আছো সেম ব্র্যান্ড সেম কালাৰ সেম ডিজাইন আৰু লিটাৰেলি মানুহবোৰে আমাক ঘূৰি চাই আছে নিজকে ইমান এম্বাৰাসমেন্ট ফিল হৈছে নহয় আৰু এই গুটেইখিনি হৈছে হিমাশ্ৰীৰ কাৰণে তাইৰে প্ল্যান আছিল সেম কাপোৰ পিন্ধি যোৱাটো তো এতিয়া আমি পানবজাৰৰ পৰা আহি ফেন্সি পালোহি আৰু এতিয়া আমি গৈ আছো বেগ হাউস তো তাত কিবা কিবি কিনিব লগা আছে কিনি লওঁ বাকি আপোনালোকে ভিডিওটো চাই থাকক আমাৰ শপিং কমপ্লিট হৈ গল এতিয়া আমি খাবৰ কাৰণে গৈ আছো আৰু এই নেহা যে মেইনলি আজি খাবৰ কাৰণে আহিছে তাইৰ একো কামেই নাছিলে আজি একচুয়ালি আমাৰ হিমাশ্ৰী মানে ফেন্সিৰ পুৰা কোনা চিনি পায় তাই আমাক খবৰটো দিলে যে cake.com ৰ অপজিটত এটা ধুনীয়া ৰেষ্টুৰেণ্ট আছে ৰেষ্টুৰেণ্ট মানে ফাষ্ট ফুডৰ দোকান এটা আছে বহুত টেষ্টি খানা পায় বহুত কম দামতে তো আমি আমাৰ গুৰুমা হিমাশ্ৰী কথামতে আজি ওলাই আহিছো এক্সপ্লোৰ কৰিবৰ কাৰণে বলক আপোনালোককো লগতে লৈ যাওঁ ফেন্সিৰ শপাৰ্স পইণ্টেদি সোমাই আহি দোকানখন পায় দোকানখন cake.com ৰ অপজিটত আছে ব্লু ইলিউজন বুলি বাকি ৰেষ্টুৰেণ্টৰ তুলনাত প্ৰাইচবোৰ ৰিজনেবল হয় এতিয়া বাকি টেষ্টটো আমি খাই গম পাম তো আমি অলৰেডি অৰ্ডাৰ দি দিছো তো আপোনালোকে চাই থাকক
আমাৰ খোৱা বোৱা হৈ গ'ল এণ্ড হিয়াৰ ইজ আৱাৰ নেহা ফাইণ্ডিং দ্য ৰাইট শ্বেড অফ হেয়াৰ কালাৰ আৰু এইখিনিতে হিমাশ্ৰীৰ মনত পৰিল যে তাই যিখিনি বস্তু শ্বপিং কৰি আহিছিলে য'ত খাই আছে তাতে এৰি থৈ আহিলে তো আমি গৈ আছোঁ আকৌ বস্তুখিনি ল'বৰ কাৰণে বস্তুখিনি লৈ আহিলোঁ এতিয়া আমি ঘৰলৈ বুলি ওলাইছোঁ তো ভাবিছোঁ ভিডিঅ'টো ইয়াতে এণ্ড কৰোঁ বেছি ভিডিঅ' কৰা নহ'ল চৰি ফৰ ডেট বাট থেংক ইউ ফৰ ৱাচিং